হেল্ল' ফ্ৰেণ্ডছ, মই তফাজুল। আপোনালোকে চাই আছে আমাৰ চেনেল TH Tech। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম আয়ুষ্মান ভাৰত কাৰ্ড আৰু হেল্থ ID কাৰ্ডৰ বিষয়ে। কোনখন কাৰ্ডত লাভ বেছি বা দুয়োখন কাৰ্ড বনাব পাৰিনে নাই, এই সকলোবোৰ আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্ক্ৰীনত দেখিবলৈ পাইছে এইখন হ'ল আয়ুষ্মান ভাৰত যোজনাৰ গোল্ডেন কাৰ্ড আৰু এইখন হ'ল হেল্থ ID কাৰ্ড। এই দুয়োখন নেশ্যনেল হেল্থ অথৰিটিৰ ফালৰ পৰা দিয়া হৈছে। এই দুয়োখন কাৰ্ড বহুত ইউজফুল হয়। প্ৰথমে মই আয়ুষ্মান মিছন ভাৰতৰ হেল্থ ID কাৰ্ডখনৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। এই কাৰ্ডখনত ফ্ৰী ট্ৰিটমেণ্ট কৰিব নোৱাৰিব, এইটো খৰচ চৰকাৰে বহন নকৰে। কিন্তু ইয়াত চৰকাৰে টেলিমেডিচিন ফেচিলিটি দিছে, য'ত আপুনি মোবাইল, টেবলেট নাইবা কম্পিউটাৰৰ সহায়ত জইন কৰি আপুনি ডক্তৰৰ লগত আপোনাৰ বেমাৰৰ কথা পাতিব পাৰিব আৰু মেডিচিনৰ বিষয়ে জানিব পাৰিব। এই কাৰ্ডখনৰ জৰিয়তে আপুনি আপোনাৰ স্বাস্থ্যৰ পৰীক্ষা বা যিকোনো হেল্থৰ ৰেকৰ্ডসমূহ ৰাখিব পাৰিব। আপুনি এপ্লিকেশ্যনৰ সহায়ত ৰেকৰ্ডসমূহ আপডেট দিব পাৰিব নাইবা আপোনাক প্ৰয়োজন হ'লে উলিয়াই ল'ব পাৰিব এই ৰেকৰ্ডসমূহ। ইয়াৰ ফলত আপোনাৰ লাভ হ'ব যে আপুনি এখন মেডিকেলত টেষ্ট কৰাৰ পিছত যদি বেলেগ এখন মেডিকেলত যাব লগা হয়, তেতিয়াহ'লে আকৌ গোটেইখিনি টেষ্ট আকৌ এবাৰ কৰিব নালাগে। কিন্তু বৰ্তমান আপোনাক এখন মেডিকেলৰ পৰা আন এখন মেডিকেললৈ যাবলৈ হ'লে সকলোবোৰ টেষ্ট আকৌ এবাৰ নতুনকৈ কৰিব দিয়ে, য'ত আপোনাৰ ডাবল খৰচ হৈ যায়। কিন্তু আপুনি এই কাৰ্ডখন বনোৱাৰ পিছত সকলোখিনি ৰেকৰ্ড এবাৰতে থাকি যাব আৰু আপোনাৰ খৰচ ডাবল নহয়। এতিয়া আহিছোঁ আয়ুষ্মান ভাৰত কাৰ্ডখনৰ বিষয়ে। এই কাৰ্ডখনৰ জৰিয়তে এবছৰত 5 লাখ টকা পৰ্যন্ত ফ্ৰী ট্ৰিটমেণ্ট কৰিব পাৰিব। এবছৰত যদি আপোনাৰ 5 লাখ টকা শেষ হৈ যায়, তেন্তে নেক্সট বছৰত আকৌ 5 লাখ টকাৰ ট্ৰিটমেণ্ট কৰিব পাৰিব। কিন্তু ইয়াত এটা কথা মন কৰিব লগা, এই 5 লাখ টকা কেৱল এজন মানুহৰ বাবে নিদিয়ে। আপোনাৰ পৰিয়ালত যদি 4জন সদস্য আছে, তেন্তে এই 4জন সদস্যৰ বাবেই বছৰত 5 লাখ টকাৰ ট্ৰিটমেণ্ট কৰিব পাৰিব। লগতে আপোনাৰ ঘৰৰ পৰা মেডিকেল আৰু মেডিকেলৰ পৰা ঘৰলৈ অনা খৰচ আৰু ঘৰত 15 দিনলৈ এই কাৰ্ডখনৰ জৰিয়তে খৰচ কৰিব পাৰিব। এতিয়া প্ৰশ্নটো হ'ল, আপুনি দুয়োখন কাৰ্ড বনাব পাৰিবনে নোৱাৰে? ইয়াৰ এনচাৰ হ'ব আপুনি দুয়োখন কাৰ্ডে বনাব পাৰিব, কাৰণ দুয়োখন কাৰ্ডৰে কাম বেলেগ বেলেগ। যদি আয়ুষ্মান ভাৰত যোজনাৰ গোল্ডেন কাৰ্ডখন বনাইছে, তেন্তে আয়ুষ্মান মিছন ভাৰতৰ হেল্থ ID কাৰ্ডখনো বনাব পাৰিব। আৰু যদি হেল্থ ID কাৰ্ডখন বনাইছে, তেনেহ'লে আয়ুষ্মান কাৰ্ডখনো বনাব পাৰিব। আশা কৰোঁ ভিডিঅ'টোৰ সকলোখিনি বুজিব পাৰিলে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। আজিলৈ ইমানেই। জয় আই অসম।